পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰে। নিজ মেৰুদণ্ডতো পৃথিৱী ঘূৰে। চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰে বা ঘূৰে। সেইকাৰণেই আমি দিন ৰাতিৰ অনুভৱ কৰোঁ। ঋতুৰ পৰিৱৰ্তন হয় সেইকাৰণেই। পূৰ্ণিমা হওক, অমাৱস্যা হওক, চন্দ্ৰগ্ৰহণ হওক বা সূৰ্যগ্ৰহণ, এই আটাইবোৰৰ মূল কাৰণ হৈছে ঘূৰা বা প্ৰদক্ষিণ কৰা। আজি এই আটাইবোৰ ঘটনাৰ ওপৰত আমি এটা এটাকৈ আলোচনা কৰিম দেই। প্ৰথমেই চাম আমি পৃথিৱীত দিন ৰাতি কেনেকৈ হয়। ঠিক আছে, এতিয়া চোৱা, পৃথিৱী সূৰ্য। প্ৰথমে চাম যে পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰে ন। যিটো অংশ পৃথিৱীৰ সূৰ্যৰ ফালে থাকিব তাত পোহৰ পৰিব, সেইফালে দিন, আৰু তাৰ একফালে ৰাতি হ'ব। এতিয়া পৃথিৱীলৈ চোৱাচোন তোমালোকে, পৃথিৱীখন কেনেকৈ ঘূৰি থাকিব সেইটো দেখিছানে? নিজ মেৰুদণ্ডত পৃথিৱীখন ঘূৰি আছে। ঘূৰাৰ লগে লগে যিটো অংশ পৃথিৱী সূৰ্যৰ সন্মুখভাগত পৰিব, সেইটোত পোহৰ পৰিব, ৰশ্মি পৰিব, সেইটো দিন হ'ব। পিছফালে কি হ'ব? আন্ধাৰ হৈ যাব, সেইটো ৰাতি। এতিয়া চাম আমি পৃথিৱীত ঋতুৰ পৰিৱৰ্তন কেনেকৈ হয়। চোৱা, এই যে পৃথিৱীখনৰ নিজস্ব এটা কক্ষপথ আছে, যিটো সূৰ্যৰ চাৰিওফালে ঘূৰে। আৰু যিটো সময় লাগে নিজ কক্ষপথত, 1 বছৰ সময় লাগে, 365 দিন তাৰমানে। এতিয়া কি হৈছে, দৃশ্যটো চাই লোৱাচোন। এয়া তোমাৰ নিজ কক্ষপথত পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিছে। ঠিক আছে, এতিয়া চোৱা, বেলেগ বেলেগ ঠাইত বা বেলেগ বেলেগ জেগাত পৃথিৱীখন যি সময়ত য'ত পাবগৈ, সেইমতেই ঋতু সলনি হয়। বুজি পাইছা? এতিয়া চাম আমি চন্দ্ৰই পৃথিৱীক কেনেকৈ প্ৰদক্ষিণ কৰে। ঠিক আছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই কক্ষপথত। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে, আৰু চন্দ্ৰক লগত লৈ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এই কথাকেইটা অকণমান খেলি মেলি, কিন্তু জানিব লাগিব যে চন্দ্ৰৰ আকৌ যিটো কক্ষপথ, সেইটো অলপ হেলনীয়া। মানে পৃথিৱীৰ কক্ষপথৰ লগত একেটা সমতলতে নাথাকে। চন্দ্ৰৰ অলপ হেলনীয়া কক্ষপথ। এই কথাটো অকণমান চোৱাচোন, দেখিছেনে? চন্দ্ৰই পৃথিৱীক কেনেকৈ প্ৰদক্ষিণ কৰিছে। এই ধৰণে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰে, আৰু পৃথিৱীয়ে তেনেকৈ আগে আগে এনেকৈ নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। এই চন্দ্ৰই যে পৃথিৱীক এনেধৰণে ঘূৰে, পৃথিৱীৰ চাৰিওফালে, এই ঘূৰাৰ কাৰণে কি কি ঘটনা হ'ব পাৰে। প্ৰথম চাওঁ, অমাৱস্যা। ছাত্ৰ ছাত্ৰীসকল, চন্দ্ৰৰতো নিজৰ পোহৰ নাই। এতিয়া চন্দ্ৰৰ যিটো অংশত সূৰ্যৰ পোহৰ পৰে, সেয়াই আমি দেখোঁ। এতিয়া আকৌ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰোতে, মানে প্ৰদক্ষিণ কৰোঁতে কেতিয়াবা এনেকুৱা এটা কণ্ডিশ্যন আহে যে সূৰ্যৰ ৰশ্মি যিটো অংশত পৰে, সেই অংশত আমি নেদেখোঁ, আৰু এটা ছাইডত পোহৰ নপৰে। আমি তেতিয়া কি ভাবোঁ যে আজি চন্দ্ৰ নোলালেই। সেইটোক আমি অমাৱস্যা বুলি কওঁ। আৰু এটা কথা মনত ৰাখিবা যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে প্ৰায় এমাহ সময় লাগে। সেইকাৰণে মাহত এবাৰ অমাৱস্যা হয় দেই। তাৰপিছত চাম আমি পূৰ্ণিমা। চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰোঁতে কেতিয়াবা কি হয়, পৃথিৱী ছাইডত ৰৈ যায়, আৰু সূৰ্যৰ পূৰ্ণ প্ৰকাশ বা ৰশ্মি মানে এটা ছাইডত পৰে, যিটো ছাইডত পৰে আমি ধুনীয়াকৈ দেখোঁ। এটা ছাইড আমি আন্ধাৰ নেদেখোঁ, তাৰমানে সেইটো লগতো কথা নাই। যিটো ছাইডৰ পোহৰ পৰে, পূৰা পোহৰ পৰে কাৰণে আমি কি হয়, আমি যেন জোনটো পূৰা ধুনীয়াকৈ দেখোঁ, সেইটোক পূৰ্ণিমা বুলি কয়। এতিয়া চন্দ্ৰই পৃথিৱীক পৰিভ্ৰমণ কৰোঁতে, মানে প্ৰদক্ষিণ কৰোঁতে কি হয়, 1 মহিনাত মানে মাহত এবাৰ অমাৱস্যা আৰু এবাৰ পূৰ্ণিমা হয়। এই মানে মাহত এবাৰ এবাৰ পূৰ্ণিমা বা অমাৱস্যা হয়। এতিয়াও চন্দ্ৰগ্ৰহণ প্ৰসংগলৈ। ঠিক আছে, চন্দ্ৰগ্ৰহণত কি হয় যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে, আৰু চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। কেতিয়াবা কেনেকুৱা কি হয় যে
এইটো আকৌ কোনোবা মাহত হ'ব, বছৰেক এনেকুৱা কোনো কেতিয়াবা হয়। মুঠতে কি হয়, পৃথিৱী মানে চন্দ্ৰ আৰু সূৰ্যৰ মাজত অৱস্থান লয়। তেতিয়া সূৰ্যৰ পোহৰটো চন্দ্ৰৰ ওপৰত নপৰে আৰু পৃথিৱীৰ ছাঁটোহে পৰে। তেতিয়া কি হয়, আমি ক'লা দেখোঁ, কটা নিচিনা দেখোঁ বা ক'লা দেখোঁ। সেইটো কি কয়, চন্দ্ৰগ্ৰহণ। বুজি পালা? এতিয়া আহিম সূৰ্যগ্ৰহণ প্ৰসংগলৈ। সূৰ্যগ্ৰহণত কি হয়, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰই পৃথিৱীক চাৰিওফালে ঘূৰে। কিন্তু এনেকুৱা এটা সময় আহে কেতিয়াবা যে সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰটো আহি পৰে, চন্দ্ৰৰ ছাঁটো তেতিয়া সূৰ্যৰ ওপৰত পৰে, আমি ক'লা ক'লা দেখোঁ। তেতিয়া তাক কোৱা হয় সূৰ্যগ্ৰহণ বুলি কোৱা হয়।